চাওক USTMৰ পানীয়ে যদি আপোনাৰ জলমগ্ন কৰিছে তেতিয়াহ'লে আজি মই নীতিন গাডকাৰী ডাঙৰীয়ালৈ ইতিমধ্যে এটা মেইল প্ৰেৰণ কৰিছোঁ। এই মেইলটো অকণমান পিছত আপোনালোকৰ হাতত দি দিম। নীতিন গাডকাৰী ডাঙৰীয়াই 4 লেন 6 লেন অভাৰব্ৰিজ ইমানবোৰ দিছে। যদি USTMৰ পানীয়ে এনেকুৱা ব্যৱস্থা কৰিছে তাৰ এটা সলিউশ্যন কৰিব লাগে। আৰু ইমানবোৰ গুৱাহাটীত অভাৰব্ৰিজ হৈছে USTMৰ ওপৰেদি মানে আপোনাৰ খানাপাৰাৰ পৰা এই ছাইডত খানাপাৰাৰ পৰা আপোনাৰ অন্ততঃ আৰু এখন অভাৰব্ৰিজ দি পেলাই প্ৰব্লেমটো সলিউশ্যন যিটো আছে সলিউশ্যনত তেওঁলোকে কথা পাতক। মই ইতিমধ্যে এটা মেইল তেখেতলৈ প্ৰেৰণ কৰিছোঁ। মেইল অকণমান সময় পিছত আপোনালোকক দি দিম। অভাৰব্ৰিজ যদি হিমন্ত বিশ্ব শৰ্মাই ইমান বনাব পাৰে তেতিয়া খানাপাৰাত আৰু এখন যদি অভাৰব্ৰিজ দিয়ে ৰাইজৰ যিটো 8 ঘণ্টা 9 ঘণ্টা হাৰাশাস্তি হৈছে এইটো বন্ধ হ'ব। আৰু পানীটো পাহাৰৰ পৰা তললৈ আহিবই। মোৰ কথাটো হৈছে USTMৰ পানীটো USTM বুলি কৈ থকাটো মাটিত কাৰোবাৰ চকু পৰিছে নেকি ইহে বৃহৎ এটা মানে কথা যে USTMৰ মাটিটো কাৰোবাৰ চকু পৰিছে নেকি, USTMখন তাৰ পৰা আঁতৰাই সেই মাটি কোনোবাই হস্তগত কৰিব বিচাৰিছে নেকি ইহে এক বৃহৎ প্ৰশ্ন।